বন্ধুসকল আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আলোচনা কৰিম টিকটকৰ কেইটামান মক্কেলনামী ভিডিঅ'ৰ ওপৰত। যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। তেন্তে পলম নকৰি বলক ভিডিঅ' আৰম্ভ কৰো। कौन है ये लोग? कहाँ से आते हैं? তোমাৰ নাই নেকি নুনু? যদি নাই ট্ৰেইনত যাবা তেতিয়া তুমি পইচা পাবা। ল'ৰা হৈ কিয়নো ধৰা ছোৱালী বে উত্তেজিত ল'ৰা পালে তোমাক কৰিব তেতিয়া আকৌ নকবি দেই। মেৰে কিনি দিলো তুমি ফালি ললা তাৰে লগত জলকীয়াৰ জ্বলা খানি ললা মুৰুক কৈ চুবাব ধৰিলা তৎক্ষণাতে তেৰে মেৰে শেষ কৰি দিলা। টিকটক পইচা কৰা টিকটকৰ নামত কিহৰ মক্কেলামী? মানে পপুলাৰিটি ন, পপুলাৰিটি লাগে। যেতিয়া জলকীয়া জেগাত লগাই দিম ন তেতিয়া গম পাই যাবি কি বস্তু মই। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी। টাঙিলে 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 কি কাৰণেনো দাঙিব লাগে তোমাৰ চোলা? আমিতো বিচৰা নাই চাবলে তোমাৰ দে। তুমি মানে ইজাত মানে আৰ টাইপৰ ন, সেইয়ে তুমি মানে চোলা দাঙি দিছা। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।